স্বাগতম জনাইছোঁ। আজি পুনৰ আহিছোঁ এটা ৰেচিপি লৈ। আজি পটল আৰু ৰৌ মাছ সৰিয়হ দি বনাম মই। আৰু কিদৰে বনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গম পাব, গতিকে ভিডিঅ'টো পাৰিলে শেষলৈকে চাব। আৰু মানে ভিডিঅ'টো আধা যদি আপোনালোকে চালে কেনেকৈ বনালোঁ আপোনালোকে গম নাপাব, গতিকে অলপমান শেষলৈকে চাব। আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। তেতিয়া মই নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে গম পাই থাকিব। তেতিয়াহ'লে আহকচোন কিদৰে বনালোঁ চাব। আজি মই ৰৌ মাছৰ লগত পটল দি সৰিয়হ দি বনাম। লৈছোঁ ৰৌ মাছ আৰু এই পটল লৈছোঁ। পটলটো মই এই ধৰণে চুচি ল'ম, এটা এনেই চুচি দেখাইছোঁ আৰু বাকীকেইটাও তেনেকৈ চুচি ল'ম। তাৰপিছত মাজতে দুফাল কৰি ল'ম আৰু চাই থাকিব কিদৰে বনালোঁ। এয়া মই পটল আৰু মাছখিনি নিমখ হালধি সানি ল'লোঁ। এইখিনি দুফাল দুফাল কৰি এতিয়া এইখিনি ভাজি ল'ম। আগে মাছখিনি ভাজি ল'ম। মাছখিনি ভাজিছোঁ, মই মিঠাতেলৰ লগত ভাজিছোঁ, চাই থাকিব। মাছখিনি কাঢ়ি ল'লোঁ, কাঢ়াৰ পাছত সেইখিনি তেলতে আকৌ মই পটলখিনি ফ্ৰাই কৰিছোঁ। পটলখিনি ফ্ৰাই কৰাৰ পাছতে বাকীখিনি বনাম। বাকী পটলখিনি আমি উল্টাই দিছোঁ অলপ। জুইটো মিডিয়ামত থৈ ফ্ৰাই কৰি আছোঁ দেই, নহ'লে আকৌ পটলখিনি ওপৰৰ পৰা জ্বলি যাব, ভিতৰখিনি নিসিজিব। গতিকে মিডিয়াম জুইত ৰাখিব সদায়। মাছ ফ্ৰাই কৰিলেও তেনেকৈ কৰিব লাগে। এইখিনি পিঁয়াজ কুটি লৈছোঁ, সৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ, আৰু জলকীয়া লৈছোঁ 4-5টা, আৰু এইখিনি সৰিয়হ পিচি লৈছোঁ। আৰু ইয়াতে শুকান জলকীয়া আৰু গোটা জিৰা আছে, পিচি লৈছিলোঁ। আৰু ইয়াতে এইখিনি আদা নহৰু ভজা তেলতে মই ইয়াতে বাকীখিনি দিম। যদি আপোনালোকে এইখিনি তেল নিদিব বিচাৰে, যদি নিদিব পাৰে। পটল ভাজিলে প্ৰায় তেলখিনি অলপ ক'লা হৈ যায়। মই প্ৰথমে পাঁচফোৰণ দিছোঁ। পিঁয়াজ এনেই তেলখিনি ক'লা পৰে আৰু, কিন্তু সোৱাদটো একেই থাকে, একো নাই। তেলখিনি যদি আপোনালোকে নিবিচাৰে দিবলৈ, তেলখিনি কাঢ়ি থৈ দিব, বেলেগ তেল ব্যৱহাৰ কৰিব। মই কিন্তু একেখিনি তেলতে বনাই দিলোঁ। পিঁয়াজখিনি ভজা হৈ গ'ল, এতিয়া আদা নহৰুখিনি দি দিলোঁ। ভজা হ'লেই আৰু এইখিনি জলকীয়া আৰু জিৰা হৈ গ'ল। এতিয়া বাকী ইয়াতে সৰিয়হ বটাখিনি আছে আৰু কেঁচা জলকীয়াখিনি আছে, দি দিছোঁ। মাছৰ লগতো সৰিয়হ দি বনাই খাই হয়নে, কিন্তু পটলৰ লগতো এনেকৈ মাছৰ লগত মিক্স কৰিলে বহুত ভাল লাগে খাই। এতিয়া নতুন এটা সোৱাদ পোৱা যায় আৰু এইখিনি অলপ ভাজি ল'ম। ভজা হৈ গ'ল। মই ইয়াতে আলু দি দিম। আলুখিনি মই চাইজখিনি দীঘল দীঘলকৈ কৰি দিছোঁ, পটলৰ লগত মিলাবৰ কাৰণে। দীঘল দীঘল কাটিলোঁ আলুখিনি। ইয়াতে মই হালধি দিম আৰু সোৱাদ অনুযায়ী নিমখ। আলুখিনি অকণমান সিজিবৰ কাৰণে মিডিয়াম জুইত মানে ঢাকিলোঁ। মিডিয়াম জুইতটো অলপ কম আৰু এইখিনি চাইছোঁ। আলুখিনি আধা ভজা হৈ গৈছে। এতিয়া মই ইয়াতে বিলাহী দিম। ইয়াতে ডাঙৰ বিলাহী এটা আৰু অকণমান সৰু বিলাহী এটা আছে। আলুখিনি আধা সিজাৰ পাছতহে বিলাহী দিব দেই, নহ'লে আলুখিনি সিজাত অলপ অসুবিধা হয়। এতিয়া আকৌ এইখিনি কম জুইত
তেতিয়াহ'লে এই বিলাহী সিজি গ'ল আৰু আলু সিজিছে আৰু কিছু বাকী আছে পানী দিয়াতে সিজিব। এতিয়া মই এটা পানী থৈ দিম। লগতে ইয়াৰ মাছ আৰু পটলখিনি দি দিছোঁ। এতিয়া এইখিনি ঢাকি দিম উতল আহিবৰ কাৰণে। চাইছোঁ অকণমান উতল আহিছে, আলুখিনি ভালকৈ সিজিছে চাব লাগিব। আলু সিজিছে, হ'লেও আৰু অকণমান উতলাম মই। এয়া হৈ গ'ল পটল মাছৰ সৰিয়হ দিয়া, খুব ধুনীয়া হৈছে। এতিয়া মই গেছটো অফ কৰি দিলোঁ। আজিলৈ আহোঁ, বাই বাই।